মানে দ্বিতীয়বাৰ যে কালিন যায় দ্বিতীয় শংকৰদেৱ গুৰুজনাৰ মানে ভাইজনী আছিল সূৰ্যৱতী, তেওঁ পৰলোক হৈছিল আপোনাৰ বৰদোৱাতে। তাৰপিছত তেওঁ বৰদোৱাতে আৰু ভকতবিলাকে তেওঁক বিয়া কৰাই দিয়ে কালিন যায়। তেওঁক বিয়া কৰাই দিয়াৰ পিছত তেওঁ মানে কালিন যায় 54 বছৰ বিয়া কৰে। ঘৰে উঠি তেওঁ আৰু কিছু বছৰ ভ্ৰমণ কৰি ধৰ্ম কৰি থাকি পেলাই শেষত আৰু ইয়াতে তেওঁ 18 বছৰ 6 মাহ থাকে। আৰু এই কালি দিয়া ইয়াতে আছিল আৰু তেওঁৰ বাসগৃহ আছিল সেইটো। এই বিছনাখন মানে চাওক আপোনাৰ ডিঙি পাতলা সমান 4.5 ফুট 4.5 ফুট। আৰু এই বিছনাখনৰ বয়স হৈছে আপোনাৰ 5.5 বছৰ। আৰু মানে এই তুলিবিলাক গাৰো এইবিলাক মানে নৰনাৰায়ণ আছে। এই পুৰণা তুলিখিনি আছে না? কিন্তু মানে পুৰণা তুলিখিনি নাই, তোলাখিনিহে আছে। তোলাখিনি আছে মানে কাপোৰখিনি আমি মানে তোলাখিনি ৰক্ষণ কৰি ৰাখছোঁ তেনেকৈ। কিবা এটা ৰক্ষণ ৰাখছে আৰু মানে আপোনাৰ ওপৰ খণ্ডৰ আমি 2-4ডাল কাঠ ভৰ্তি কৰা হৈছে লগোৱা। ইমান বছৰ বস্তু তল খণ্ডৰ তেনেকুৱা হোৱা নাই লগোৱা লগা। তল খণ্ডৰ তেনেকুৱা আমাৰ একো নাই, একো গুণ আগৰ দিনৰ বস্তু যে বস্তু এটা ভগৱানৰ এটা আহি গৈছে না। এইটো নাহৰ গাছ। নাহৰ গাছ ভগৱানৰ গুৰুজনা ইয়াৰ পৰা যোৱাৰ পিছত কালিন যাই ইয়াতে অকলে আছিল। তেওঁৰ পানীৰ অসুবিধা হওঁতে ভৱানীপুৰৰ উৎপাদন কৰি পেলাই এই পাতটো দিছিল। মাটিৰ পাতখিনি দিছিল। আপোনাৰ এইটো কালিন যাই ইয়াৰ পৰা যাই সেই টাইমত আপোনাৰ তাতো 16 বছৰ 17 বছৰমান থাকে। থাকাত এই কোৱাটো জাহি জংঘল পৰি তল যাই আছিল। ভূমিকম্পত মাটিটো বহি যায়, পাত দেখা পাই পেলাই ভাওনা কৰা কাঠৰ আছিল। তেওঁলোকে নিজে নিজে এই মুখাবিলাক বনাইছিল আৰু কাঠেদি নিজে বনাইছিল কাঠৰ গাছৰ বনাই আৰু ইয়াতে ভাওনা কৰিছিল। এইখন তেওঁলোকৰ মানে গুৰুৱাখন আছিল। খুলি যোৱাৰ পিছত আৰু মিউজিয়ামত ৰাখি দিছে। এইখিনি সেই বিছনাত তোলা মিউজিয়ামত ৰাখি দিছে। এইটো উৰলটো এখন অৰ্জুন ভঞ্জন আছিল। অৰ্জুন ভঞ্জন নাটকত কৃষ্ণক উৰলত বান্ধে যশোদাই। আৰু এইটো হ'ল ইয়াতে আগতে দৰি মথন হৈছিল, ইয়াত দৰি মঠিছিল ডুংগুৰ এইটো। এইখন গুৰুৱাখন, এইখন হ'ল মানে মণিকোটৰ গুৰুজনাৰ ভাসগৃহ। বিনা গাজাল নাছিল, একোডাল গাছত তেনেকুৱা বস্তু আছিল। নৰনাৰায়ণ গুৰুজনাক উপহাৰ দিয়া আছিল এই শৰাইখন। চিলাৰাইৰে আছে উপহাৰ দিছিল। সেইখন কৰৈ গাছৰ পিৰা, কৰাই গাছ সাঁচৰ লেখা পিৰাখন। স্থাপন কৰোঁতে লগত তামাৰ পাতৰ দৰ্জা আছিল। তামাৰ আছে। এইটো কালিন যাই ধানবান্ধা পখলি মানে আপোনাৰ ঠিকেই আছে। ঠিকেইটো বেয়া হৈ গৈছে, পখলিটো আছে। আৰু এইটো আপোনাৰ একডাল গাছৰে নাচৰ চৰিয়া। তেওঁলোকে তাতে মানে মাংস ভিজাইছিল আৰু ডলা। সেইখন পিছৰ বস্তু গুৰুজনাৰ দিনৰ নহয়। সেইখন ডলা দেউলত মানে দেউলত ব্যৱহাৰ কৰে। কেলিকদম জগন্নাথপুৰীত গৈছিল। খোজকাঢ়ি গৈছিল। জগন্নাথপুৰী যাওঁতে জগন্নাথপুৰীৰ পৰা আনি পেলাই তেওঁ নিজে আৰু এই গাছজোপা এনেকৈ আছে, একডাল আহে একডাল যায় এনেকৈ। আৰু শিলটো আছিল ইয়াৰে তলতহে ইয়াতে, আৰু সেইটো মাটিতহে আছিল, তলততো এইবিলাক নাছিল। কিন্তু শিলটো আৰু পিছত গাঁৱৰে ল'ৰা এজনে ঘৰটো বনাই দিছে। শিলটো ৰাখি লেতেৰা হৈ থকাৰ কাৰণে এইটো ঘৰ ধুনীয়া কৰি কাটি লোৱা মানে কিবা মানে অসুবিধা মানে পাই মানে আহি গেল আপোনাৰ কুমাৰকুছিটো 2-1 বছৰ থকাৰ পিছতে ডাঙৰ ছোৱালী তাতে কিবা পৰলোক হ'ল। হোৱাত তাতেও কিবা অশান্তি পাই তাৰে পৰা আহি ইয়াতে 18 বছৰ 6 মাহ থাকে।
এইটো জান এইটো যে আহিছিল আহি ইয়াতে ভকতবিলাকক কৈছিল ইয়াতে নামতে কৈছে এই বাপসকল এই জেগাখিনি বৰ উত্তম জেগা হ'ব আমাৰ গতিকে ইয়াতে নামা ইয়াতে জংঘল চাফা কৰা গতিকে ভকতবিলাকে তেতিয়া তাৰপৰা নামি আহি জংঘলত যেতিয়া খাই দিয়ে তেতিয়া বৰল খেদি আহিছে আৰু মানে গোটা বৰল খেদি হাতেলৈকে দাউৰি আহি নাও উঠিছিল উঠাৰ পিছত প্ৰভুক ক'লা যে বাপ বৰল উঠক প্ৰভু তেনেকৈ কাটি দিছিলে তেতিয়া উঠাই ৰবা তেওঁ যেতিয়া নামি বুলি ক'লা তেওঁ যেতিয়া মাটিত খোজ দিছে তেতিয়া যিমান বৰল আছিল বৰলবিলাক উৰে গুচি যায় উৰে গুচি যোৱাৰ পিছত তেতিয়া ভকতবিলাকক কৈছে যে এতিয়া চাফা কৰা বুলি কৈ পেলাই যে এই ঠাইখনৰ নাম আমি দিলোঁ বৰলচুং দিছিলোঁ নাম বৰলে খেদাৰ কাৰণে বৰলচুং অনাগত দিনত আৰু এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ এই চেনেলটি লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব ধন্যবাদ।